নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ নতুন মোবাইলৰ সৈতে। নতুন মোবাইলত ডাইৰেক্ট ষ্টেবিলাইজ টেষ্টিং কৰা হৈছে, কেনেকুৱা হৈছে, কিমান কমিছে আপোনালোকে কমেণ্ট কৰি জনাব। নতুন কি ফোন ল'লোঁ আপোনালোকে ষ্টেবিলাইজ আৰু ভিডিঅ' কোৱালিটি চাই গম পাইছে নহয় নিশ্চয়। গেছ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ইয়াত ডাইৰেক্ট লাইভ ৱাটাৰ টেষ্টিং হ'বলৈ গৈ আছে। এনেদৰে কাজিৰঙাৰ একা বেকা ৰাস্তাৰ মাজেদি আহি পামগৈ আৰু লাহে লাহে গৈ। এয়াই হৈছে কাজিৰঙাৰ মাজত হাইৰোডৰ কাষত হালধিবাৰী বুঢ়ীআই মন্দিৰ। ফাইনেলি গোলাঘাট ডিষ্ট্ৰিক্ট এৰিলোঁ, আমি সোমালোঁ নগাঁও ডিষ্ট্ৰিক্টত। ৱেলকাম টু নগাঁও ডিষ্ট্ৰিক্ট। গোলাঘাটৰ পৰা আহি নগাঁও ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ। এখন ফাষ্ট ফুড এখন দেখিছোঁ, তাতে পথ লৈ ল'ম খাবলৈ। আৰু ক'ত গৈ আছোঁ আগলৈ ভিডিঅ'টো চাই থাকক। পুৰা শিখৰ মেইন আৰু এইটো ফোনটোত ডাইৰেক্ট ৱাটাৰ টেষ্টিং কৰিবৰ কাৰণে গৈ আছোঁ। আৰু সকলোক লগৰ আছে ভাল প্ৰফুল্ল আৰু মহন্ত পুৰা মিলি আছে। পানী মাজেদি কৰিলেহে মজা লাগিব প্ৰফুল্ল। অ' মাই গড, পানী যেনি বাগৰি আহিছে তেনি উঠি যোৱা। বেলেগ ৰাস্তা নাই দেই, বেলেগ ৰাস্তা নাই। পানীয়ে পানীয়ে যোৱাটো মজাটো বেলেগ কিন্তু আকৌ। মইতো ভাই পানীয়ে যাম এতিয়া। আৰে ভাই পানীয়ে যোৱাটো মজাই বেলেগ ইয়াত। পৰিলে চেছ পৰিলো বে। অ' মাই গড, যেনে তেনে বাচিছোঁ। অলপত পৰিছিলোঁ আৰু এইখিনিতে। পানীয়ে যোৱা মজা বেলেগ। খেলাই কিন্তু আছে, পিছলি পৰিছিলোঁ অলপতে। চেণ্ডেল লৈ লৈছোঁ, উঠিব নাই পৰা, কিন্তু এতিয়া উঠাটো সম্ভৱ হ'বনে নহয়। চেণ্ডেলটো থ'ব লাগিব ইয়াত। আৰু এতিয়া বজৰংবলী নাম ল'লে আৰু ওপৰত উঠাটো টান নে বাৰু। প্ৰথম গৈছিলোঁ আমি এইটো ফিল্ড লৈছিলোঁ, সেইটো কাৰণে কাকচাং যোৱা নাই। কাকচাঙত আজিকালি এডভেঞ্চাৰ নহয়, ইয়াত এডভেঞ্চাৰ কৰাটোৱে মজা। ৱাটাৰফল আহিলে এডভেঞ্চাৰ নকৰিলে কি ৱাটাৰফল বা। তাকেহে ন দাদা, ৱাটাৰফল বুলি ক'লে এডভেঞ্চাৰ হ'ব লাগিব। কাকচাঙত আজিকালি ফাল্টু, তাত মজা নাই। একেহে দৌৰিয়ে গুচি যাব পাৰে, গোটেই ৰাস্তা হৈ গ'ল। ইয়াত এইটো ফিল্ডটোৱে মজা আৰু। পুৰা পানীৰ তলত চবেই বহি লৈছে, মজাই বেলেগ আৰু এইটো। এতিয়া হ'ব ডাইৰেক্ট পানীৰ তলত। কোৱালিটি কেনেকুৱা আহে নাজানো। এতিয়া আণ্ডাৰ ৱাটাৰ অপশ্যনটো অন কৰি দিলোঁ। কেমেৰা ভিডিঅ' অন কৰা হৈছে। এতিয়া ডাইৰেক্ট যাব পানীৰ তলত। পানী সোমাই দিলোঁ। ৱাটাৰ টেষ্টিং লাইভ হৈ আছে। ভিডিঅ' কেনেকুৱা আহিছে গম পোৱা নাই। নতুন মোবাইল, নতুন ষ্টাইলৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, নতুন কৰি দিব। ৱাটাৰফলত ৱাটাৰ টেষ্টিং কৰিলোঁ। মোবাইলটো মানুহ ধেৰ আছে ইয়াত। তাতে ফোন ল'লোঁ খাবলৈ এতিয়া। বেলেগ ষ্টাইল হৈছে, ষ্টাইলটো বেলেগ ইয়াত।
আৰু এইটো হৈছে আমাৰ কেমেৰা কেনন R8 এতিয়া দুখনমান ফটো উঠা হ'ব ভিডিঅ'টো চাই নিশ্চয় গম পালে কি ফোন হয় এইটো কি ফোন হয় কমেণ্ট এটা কৰি দিব লগত গম পাইছে নিশ্চয় নতুনকৈ ওলোৱা ফোন আৰু ৱাটাৰ টেষ্টিং যিহেতু কৰা হৈছে আপোনালোকে নিশ্চয় গম পাইছে তো আজিলৈ ইমানে আছিল কেমেৰাত দুটা এটা ফটো তুলিলোঁ অলপ ভিডিঅ' কৰিলোঁ নতুন মোবাইলৰ সৈতে নতুন চেনেলৰ সৈতে নতুন এটা ব্লগৰ সৈতে আজিলৈ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট সকলোবোৰ কৰি দিব যদি চেনেলটো নতুন সেইটো কাৰণে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানে আছিল বাই 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 বাই